সমন্বয় যোগেদি শান্তি প্ৰতিষ্ঠা কৰিব পাৰি শ্ৰদ্ধা ভক্তিৰে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পাৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকে সকলোৱে জানে বৰ্তমান সময়ত কেৱল ভাৰতবৰ্ষই নহয় বিশ্বৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা আৰু আপোনালোকে এই অঞ্চললৈ আহিছেও তেখেতে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমি সদায় অসমবাসী বিটিআৰ সকলোৱে হদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিটো অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠী আমি এইভাবে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ তেখেতৰ মহৎ প্ৰচেষ্টাত আন্তৰিকতাত আজি অসমত শান্তি প্ৰতিষ্ঠা হ'ল বিটিআৰ শান্তি প্ৰতিষ্ঠা হ'ল আৰু শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে আজি উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আজি অসম আগুৱাই যাবলৈ সক্ষম হৈছে সকলো ক্ষেত্ৰতে উন্নয়ন গতিকে সেইভাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লৈ তেখেতে প্ৰথম এটি মহৎ বাৰ্তা প্ৰদান কৰিলে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক তেখেতে ক'লে মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে মই ভাৰতবৰ্ষৰ জনতাক সেৱা আগবঢ়াই যাম ইমান ডাঙৰ এটি বাক্য যি বাক্য পূৰ্বতে কোনো প্ৰধানমন্ত্ৰীৰ মুখত ব্যক্ত হোৱা নাছিল সেই বাক্যৰ যোগেদি বাৰ্তা দিলে আমি ৰাজনৈতিক নেতাসকলে দায়িত্ব লৈ শান্ত থাকিলে নহব দায়িত্ব লৈ সমাজ সেৱা মানৱ সেৱা ৰাষ্ট্ৰ সেৱা কামত আত্মনিয়োগ কৰিব লাগিব নিষ্ঠা সহকাৰে আৰু সেইভাবে সমন্বয় সেইভাবে মিত্ৰজোঁট সেইভাবে এনডিএ চৰকাৰ গতিকে আজি ইয়াত এই সুন্দৰ বাতাবৰণত বিভিন্ন সম্প্ৰদায়ৰ লোক উপস্থিত আছে বড়ো আছে আদিবাসী আছে ৰাজবংশী আছে বাঙালী আছে গোৰ্খা আছে বিভিন্ন হিন্দু আছে মুছলমান আছে খ্ৰীষ্টান আছে সকলো সম্প্ৰদায় সকলো জাতি জনগোষ্ঠীৰ বামুণ আছে কোচ আছে কলিতা আছে কায়স্থ আছে মদাহী আছে ৰাভা আছে মই কিমানৰ নাম ল'ম সকলোকে মই কৈছো যে এই দৃশ্যটোৱে হৈছে শক্তিৰ নমুনা এই দৃশ্যটো আমাক সৰ্বকালৰ কাৰণে লাগে সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস